নমস্কাৰ, মই মিতালী বৰুৱা, নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ। আজি মই আপোনালোকৰ ওচৰলৈ আন এটি ৰিমেডি লৈ আহিছোঁ। এই ৰিমেডিটো হৈছে যিসকলে মোক মেছেজ কৰি থাকে যে তেওঁলোকে বহুত পইচা পাবলৈ আছে, বহুত পইচা ধাৰ দিয়া আছে, কিন্তু এতিয়ালৈকে খুজিও ধাৰটো পৰিশোধ কৰা নাই মানুহে। গতিকে তেওঁলোকে কি কৰিব, তেওঁলোকৰ বাবে এই ৰিমেডিটো। যদি এতিয়ালৈকে মোৰ পেজটো ফলো কৰা নাই আপোনালোকে ফলো কৰি দিব আৰু মোৰ ইনষ্টাগ্ৰাম পেজতো ফলো কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব। গতিকে এতিয়া হোক ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব ৰেমেডিটোৰ বাবে। প্ৰথমতে কি কৰিব লাগিব, আমি হালধি অলপ ল'ব লাগিব, কেঁচা হালধি, আৰু সেই হালধিখিনি আমি পিচি ল'ম, বটি ল'ম, লৈ গংগাজলেৰে মিক্স কৰি ল'ম। মিক্স কৰি আমাৰ ইনডেক্স ফিংগাৰেৰে এইটোৰে কলপাত এখিলা ল'ম। কলপাতত সেই মানুহজনৰ নাম, যিজন মানুহক আমি ধাৰ দিছোঁ তেওঁ আমাক উভতাই দিয়া নাই, সেই মানুহজনৰ নাম আমি ইনডেক্স ফিংগাৰেৰে হালধিত লগাই হালধিৰে লিখিম। আমি যাৰ নাম লিখিম, যাৰ পৰা পাব আছোঁ তেওঁৰ নাম লিখিম। গতিকে তেওঁৰ নাম আমি কলপাতত লিখাৰ পিছত, কিন্তু এই কামটো মঙ্গলবাৰে কৰিব লাগিব আৰু 7টা মঙ্গলবাৰ একেৰাহে কৰিব লাগিব আপোনালোকে। এই কামখিনি কৰি থাকোঁতে আপোনালোকে কাকো নক'ব। আপোনালোকে কলপাত আনিলে, হালধি আৰু গংগাজল মিক্স কৰি লৈ আঙুলিৰে নামটো লিখিলে, তাৰপিছত কি কৰিব, সেই পাতখিলা আপোনালোকে, যদি সেই মানুহজন যিজনক আপোনালোকে ধাৰ দিছে সেই মানুহজনৰ যদি ঘৰ ওচৰত বা আপোনালোকে তেওঁৰ ঘৰৰ ওচৰত যাব পৰা ব্যৱস্থা আছে, গৈ কলপাতখিলা মনে মনে গৈ তেওঁৰ ঘৰৰ কেম্পাছত চৌহদত পেলাই দিয়া হওক। আৰু যদি তেওঁৰ ঘৰটো দূৰত বা ঘৰটো চিনি নাপায়, তেতিয়া কি কৰিব, আপোনালোকে পাতখিলা লৈ গৈ চাৰিআলি য'ত আছে চাৰিআলিত আপোনালোকে পেলাই থৈ আহক। আৰু এই কামটো একেৰাহে 7টা মঙ্গলবাৰ কৰিব লাগিব। দেখিব বহুতখিনি ৰিজাল্ট পাব আপোনালোকে। পিছত মানুহজনে নিজে আপোনাৰ ঘৰত আহি বা আপোনাক ফোন কৰি পইচা ঘূৰাই দিব। যেতিয়া এই কামখিনি কৰি থাকিব, একান্ত মনেৰে ভাবিব যে তেওঁ, সেই মানুহজনে মোক পইচাখিনি ভালভাৱে ঘূৰাই দিলে। এনেকুৱা বহুত মানুহ আছে যে পইচা প্ৰথমতে লোৱাৰ সময়ত ধুনীয়াকৈ কথা বতৰা পাতে, কিন্তু পইচা দিয়াৰ সময়ত বহুত কিবা কিবি অজুহাত দেখুৱায়। গতিকে তেওঁলোকৰ কাৰণে এই ৰেমেডিটো খুব ভাল হয়। এই ৰেমেডিটো কৰাৰ ফলত সেই ধাৰ লওঁতাজনৰো একো হানি নহয়। গতিকে কৰি চাব পাৰে আপোনালোকে, নিশ্চয় সুফল পাব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ পেজটো শ্বেয়াৰ কৰি দিব আৰু ফলো কৰি দিব। আৰু যদি আপোনালোকে নিউমাৰলজি বা টেৰটৰ কনচালটেশ্যন কৰিব খুজিছে, তেতিয়াহ'লে মোৰ পেজত মোৰ হোৱাটছএপ নাম্বাৰটো আছে, তাত হোৱাটছএপ কৰিব আৰু মোৰ লগত কনচালটেশ্যন কৰিব পাৰিব। ধন্যবাদ। ৰাধে ৰাধে।